বহুত দিনৰ মূৰত আঁতনি ঘৰলৈ যাবলৈ ওলাইছোঁ। বৰষুণ বহুত দিছে, বতৰো বেয়া, চুনুমানকলৈ যাবলৈ অসুবিধা হয়, কিন্তু তথাপিতো উপায় নাই, মানুহজনতো গুচি গ'ল। সেয়েহে টুমটুমতে ধুনীয়াকৈ গৈ পালোগৈ। এফালে আকৌ ৰঙা চাহ টোপা খাই ল'লোঁ। এফালেও ভকতে যিহেতু নাম লৈ আছে, তাৰ মাজতে পৰিৱেশটো অকণমান দেখালোঁ। কেনে পাইছে পিছে জনাব দেই। নিমতে কৰিলা হাস্ত ব্যাস সৰ্বজানে প্ৰথমে হৰি। আৰু এইফালে ভকতে নাম লৈছে যিহেতু পিছফালে গৈ দেখিলোঁ মানুহজনে ভাত আৰু দালিখিনি ধুনীয়াকৈ বহালে আৰু এইফালে চব্জি বনাই আছে। আৰু মই গৈ জোকাৰি আছোঁ, বোলো ৰান্ধনী কি বনাইছা এবাৰ দেখাই দিয়া আকৌ বোলো। আৰু মানুহজনীয়ে এইফালে চব্জি বনাই আছে, অকণমান দেখাই দিলে বাৰু। আৰু মই জোকাৰি আছোঁ, বোলো মুখখন ঘূৰাই দিয়া আকৌ ৰান্ধনী বোলো। নাই নুঘূৰাই পাই, ইমানেই লাজ কৰে নে কেমেৰা সন্মুখত আহিবলৈ মানুহজনে। পিছে ফটোও নুতুলে দেই, ইমান লাজটো বহুত কিন্তু। আৰু এইফালে যিহেতু চব্জি বনাই আছে, নাম লৈ আছে, বিশেষ কাম নথকাৰ বাবে বাহিৰতে অলপ সময় বহি পিনে কথা পাতিলোঁ। যিহেতু বহুত দিনৰ মূৰত আঁতনি থবলৈ গৈছোঁ আৰু লগ পাইছোঁ, সেয়েহে ইমানটো লগ পোৱা নহয় যে, সেয়েহে ধুনীয়াকৈ কথা পাতি ল'লোঁ। আচলতে ভিডিঅ'টো বহুত দিনৰ আগতে কৰি ৰাখিছিলোঁ, বহুতো ব্যস্ততাৰ মাজে এডিট কৰিবলৈ বাকী থাকি গ'ল আৰু দিব নোৱাৰিলোঁ। এফালে আকৌ সকাম ভাগিলে যিহেতু প্ৰসাদ দিলে, আৰু প্ৰসাদ খাই মেলি আজৰি হোৱাৰ পিছতে ভাতৰ যোগাৰ কৰিলে মানুহজন আৰু আঁতৰি দুয়োজন মিলি পিনে। যিহেতু সিহঁতি ৰান্ধনীখিনিয়ে ভাত দিব লগা হয় ভকতক, আৰু সিহঁতক ভাত মানে ভকতক ভাত নোখোৱাকৈতো বাকীখিনি খাব নোৱাৰে। সেয়েহে সিহঁতক ভাত দি মেলি আজৰি কৰি সেৱা লৈ মেলি সিহঁতি দুটাও ভাত খাবলৈ বহি ল'লে। এফালে আকৌ সিহঁত দুটা ভাত খাব বহিলে, লগতে সৰু সৰু ল'ৰাবিলাকো ভাত খাব ইফালে বহাই দিলোঁ। আৰু ইহঁতক ভাত খুৱাই মেলি আজৰি হৈ যিহেতু আমি কাম শেষত কৰিছিলোঁ, আৰু সেয়েহে আমি শেষত বাৰত বহিলোঁ সকলোৱে ধুনীয়াকৈ। আৰু পিছতো আপা মামীহঁতে আহিলে আৰু ধুনীয়াকৈ সকলোৱে বহি পিনে ভাতকেইটা খাই ল'লোঁ। আৰু এনেদৰে মিলি পিনে কেতিয়াবা এসাঁজো খাবলৈ পালে ভাতকেইটা ভালেই লাগে, লাগিলে সকামেই হওক বা কিবাই হওক। আচলতে সকাম নিকাম হ'লে বা বিয়া কাম হ'লেহে সকলো লগ পোৱা যায়, নহ'লেতো এনেদৰে লগ পোৱা নহয়েই। সেয়েহে ধুনীয়াকৈ ভাত পানী খাই মেলি আজৰি হ'লোঁ, আৰু সকলোৰ লগতে কথা বতৰা পাতি এফালে আকৌ ঘৰলৈ আহিবলৈ ল'লোঁ। আচলতে ভিডিঅ'টো বহুত দীঘলীয়া হ'ল, আৰু শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।